नमस्कार गुड मर्निं एवरीवन नोंथांमोनखौ आंनि गोसो गोरबोजों बरायनानै लाग्रोनाय थाबाय बे समाव नोंथांमोननिसिम आङो बेखौनो लाबोनो सानदों दिनै डक्टर हेमन्त बिश्व शर्मानि सिगाङावहाय बिथांनि गासै कारेक्टारफोरखौहाय लानानै आरो जोंनि आसामनि डेभेलपमेन्टखौ लानानै मानगोनां उकिल गगৈ बिथाङा जे बुंदों जोंनि आसामनि डेभेलपमेन्टनि बाथ्राखौ जेबो साना बियो गावनि सम्पति बारायनाय आरो गासै सिन्था धारनाखौसो खालामो डक्टर हेमन्त बिश्व शर्मा होननानै ससियेल मिडियानि गेजेरजोंहाय मानगोनां उकिल गगैया फोरमायदों बिथांनि फोरमायनाय गासै भिडिअफोरखौ नोंथांमोनहा बुजिनायनि गेजेरजोंहाय मा बुजिदों नोंथांमोनहा कमेन्ट खालामहर दिनैहाय बिथांनि बुंनाय बायदिब्ला दिनै गासैबो प्राइभेट सेक्टरखौहाय गोसो होनानै गासै सरकारि संस्थानफोरखौहाय फोथायनो हास्थायनाय बेफोरबायदिखौसो नुनो मोन्दों रायजो राजाफोर बेनो जाहैबाय जोंनि बिराद दुखुनांथाव बाथ्रा जोंनि आसामखौ आरो जोंनि बिटिसिखौहाय डेभेलपमेन्ट खालामनायनि बिथांमोना सानाखै गाव गावनि सम्पतिनि बारायनायखौसो जोङो साननायखौसो जोङो नुनो मोन्दों बे जोंनि उकिल गगै जे एमएलए मानगोनां बिथांनि बुंनाय बाथ्रायाव जोङो बेखौनो जोङो मिथिनो मोनो नोंथांमोनहा बे भिडिअखौ खोनासंखांनायनि उनावहाय नोंथांमोनहा कमेन्ट खालामहर जोंनि आसामा मा जानो थांगासिनो दङ आरो डक्टर हेमन्त बिश्व शर्माया गावनि सम्पति बारायनायाव बेसेबां गोसो होदों এইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয় এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰিম কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললেনে অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ললেনে প্ৰত্যাহ্বান গ্ৰহণ কৰিলে অখিল গগৈয়ে 15 আগষ্টত মুখ্যমন্ত্ৰীৰ হাতত কাজিৰঙা জাতীয় উদ্যানৰ চাবি অৰ্পণ কৰিব অখিল গগৈয়ে ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীৰ পৰা সময় বিচাৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখন ৰাজহুৱা প্ৰতিষ্ঠান ৰূপে অসম চৰকাৰৰ সমবায় বিভাগত পঞ্জীয়ন কৰা হৈছে এতিয়া কোনো যে অসমৰ মুখ্যমন্ত্ৰীক মই ৰাজহুৱাকৈ সময় বিচাৰিছোঁ কাইলৈ 15 আগষ্ট খুব ভাল হ'ব 15 আগষ্টৰ দিনা মই আপোনাৰ ঘৰলৈ যাব খোজো মোক সময় দিয়ক মই বানপানীৰ সময়ৰ পৰা তেখেতক 6 বাৰমান ফোন কৰিলোঁ এবাৰ মাত্ৰ ধৰিছোঁ বানপানীৰ সময়ত নধৰিলে আজি কেইদিনমানৰ আগতহে ধৰিলোঁ ফোনটো মই ফোন কৰি আছোঁ যে মই 15 আগষ্ট কাইলৈ চিএমৰ ওচৰতে ডকুমেণ্টখিনি জমা দিম আৰু দৰকাৰ হ'লে চিএমৰ হাততে চাবিটো দি থৈ আহিম কাজিৰঙা অৰ্কিড পাৰ্কৰ ৰাজহুৱা অনুষ্ঠান যেতিয়া আমাৰ চাবি দিবলৈতো কোনো আপত্তি নাই চিএমে কাইলৈ 15 আগষ্ট তাৰিখৰ দিনা তেখেত যেহেতু বিশ্বনাথ মেধিৰ শিষ্য একে পথৰে গৈ আছে কাইলৈ 15 আগষ্টৰ দিনা চিএমে বন্দা ইণ্টাৰনেশ্যনেল নিউজ লাইফ নিয়মীয়া বাৰ্তাৰ পৰা আৰম্ভ কৰি মেকডোনাল্ডলৈকে এই চাবিকেইটা কাইলৈ ৰাইজৰ হাতত দি দিব লাগে কিন্তু তেখেতৰ নিজৰ ক্ষেত্ৰত আকৌ তেখেতৰ পত্নী আৰু তেখেত ঢুকোৱাৰ পাছতহে বোলে সেইটো ৰাজহুৱা কৰিব মৃত্যুৰ পাছতহে জীৱনকালত মানে উপভোগ কৰিব আৰু মৰাৰ পাছত এইখিনি বোলে ৰাজহুৱা কৰোঁতে যাব কাঞ্চনজুৰিৰ চাবিও ৰাধাকৃষ্ণৰ চাবিও চানমাৰীৰ চাবিও নিউজ লাইফৰ চাবিও নিয়মীয়া বাৰ্তাৰ চাবিও টাইমেটৰ চাবিও ৰং চেনেলৰ চাবিও আইনাৰ চাবিও ইন্দ্ৰধনুৰ চাবিও ৰামধেনুৰ চাবিও 12-18 চাবিও বান্দা ইণ্টাৰনেশ্যনেলৰ চাবিও বাণীগিৰি ৰিচৰ্টৰ চাবিও মেকডোনাল্ড ফ্ৰেঞ্চাইজিৰ চাবিও দাৰিগঞ্জৰ 107 বিঘা মাটিৰ কাগজ বা কি কয় বশিষ্ঠ ৰিয়েলটৰ্ছৰ শ্বেয়াৰ 17টা কোম্পানীৰ শ্বেয়াৰ 27 বিঘা মাটিত যে বঙাত কনষ্ট্ৰাকশ্যন হৈ আছে তাৰো চাবি আৰু গোল্ডেন থ্ৰেড অফ আছামৰো চাবি দিবনে নাই মইতো দিম আমিতো দিম মই দৰকাৰ হ'লে মই যেহেতু চেয়াৰমেন আছোঁ ৰিজলিউশ্যন মই যেনে তেনে পাছ কৰাম তাৰপিছতে আৰম্ভ হ'ল অখিল গগৈৰ প্ৰত্যাক্ৰমণ নিউজ লাইফ নাম্বাৰ 1 তেখেতেই কৈছে যে আটাইতকৈ বেছি চলা চেনেল নিউজ লাইফ নিয়মীয়া বাৰ্তা বাতৰি কাগজ এখন ৰং চেনেল আইনা নামৰ এখন আলোচনী ইন্দ্ৰধনু ৰামধনু আৰু 12-18 এই 7টা
সংবাদ মাধ্যম এইটো ৰাজহুৱা কৰি দিব দ্য ইণ্টাৰনেশ্যনেল গোয়েন্দা ইণ্টাৰনেশ্যনেল এখন ইণ্টাৰনেশ্যনেল স্কুল সেইখন কেতিয়া ৰাজহুৱা দামী গ্ৰীণ ৰিজৰ্ট অসমৰ চাগে আটাইতকৈ দামী ৰিজৰ্ট GM হোৱাৰ পাছত কৰিছে মেকডোনাল্ড ফ্ৰেঞ্চাইজি মেকডোনাল্ডৰ এটা ফ্ৰেঞ্চাইজি কৰিছে আপোনালোকে দেখিছে চাগে নিউজ লাইভৰ যে কাষতে মেকডোনাল্ড মানে তাৰপাছত দাৰিগজিত বুলি এই দাৰিগজিত 107 বিঘাৰ মাটি এই চাৰিটা আৰু 5 নম্বৰটো হ'ল গোল্ডেন থ্ৰেড অফ আছাম বুলি এটা ব্ৰেণ্ড বনাইছে তেখেতৰ আৰু ঢেৰ প্ৰপাৰ্টি আছে মই গোটেইখিনি গাই থাকিব খোজা নাই আৰু মাটিৰ হিচাপটো দি দিলেতো আপোনালোকো ফ্লেট হৈ যাব দামকে পৰি যাব এতিয়া যিমান মই যদি এটা ফাইলকেইটা উলিয়াই দিওঁ তাৰপিছত তেখেতৰ বশিষ্ঠ ৰিয়েলটাৰ্ছ বুলি এটা কোম্পানীত পুত্ৰৰ নামত চেয়াৰ তেখেতৰ পুত্ৰৰ 17টা কলিকতাৰ 17টা কোম্পানীৰ পুত্ৰৰ চেয়াৰ 17টা কোম্পানীৰ চেয়াৰ পাছত বংগলাত এটা ডাঙৰ কনষ্ট্ৰাকশ্যন চলি আছে তেখেতৰ 27 বিঘা মাটি মুনলি জলাহ বুলি আৰু শাহুৱেকৰ নামত থকা চেয়াৰবিলাক ধানুকা বুলি মানুহ এজনৰ নামত আছে ৰঞ্জিত ভট্টাচাৰ্য বুলি মানুহ এজনৰ নামত আছে ভাস্কৰ শৰ্মাৰ নামত আছে PA এজনৰ নামত ওলোৱা প্ৰপাৰ্টি আছে কেৱল মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাই নহয় আপোনাৰ এই যিমানবিলাক সম্পত্তি হৈছে এই সম্পত্তিবিলাক কৰিবৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ একো ইনকাম নাছিলে বহুতে কৈ থাকে যে ৰিণিকী ভূঞাৰ শৰ্মাৰ দেউতাক কি ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে আমাৰ ঘৰৰ ওচৰতে ন এইকণতহে ঘৰটো ওচৰৰ যে কোনো মানুহক সুধি লওক যে মই যিমান দূৰ জানো মই তেখেতৰ নামটো ল'ব নোখোজোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিয়া কৰোৱাৰ পাছত এনেকুৱা ধৰণৰ কোনো ইণ্ডাষ্ট্ৰি নাই বৰং মই জনামতে সেই পৰিয়ালটো ৰিণিকী ভূঞা শৰ্মাৰ পৰিয়ালটো বেংক্ৰাপচিহে হৈছিলে গতিকে এই যে চাহ বাগিচা তিনিখন কিন্তু নামতহে দেই বাকীবিলাক উলিয়াই দিম আপোনালোকে গম পাব কেইদিনমানৰ পাছত মোৰ লগত লাগি থাকিলে হ'ল খালি আৰু খংটো উঠি থাকিলে হ'ল আৰু উলিয়াম আৰু এদিনকে এই 3খন বাগান কিনিবৰ কাৰণে পইচা ক'ত পালে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰেৰে এইসমূহ সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবিলাকত চব 2 নম্বৰী টকাৰ ইনভেষ্টমেণ্ট আছে আৰু পলিটিকেল পাৱাৰ খটুৱাই কৰি আছে কেইবাজনো ডাইৰেক্টৰ নিউজ লাইভৰ পৰা কেনেকৈ খেদিলে আপোনালোকে নিজে খবৰ লওক টাইমেট কেনেকৈ কিনিলে সেইটো আপোনালোকে খবৰ লওক বাকী বাদ দিলোঁ টাইমেটটোতো পূৰা চলা এটা হেৰি আছিলে নহয় জানো কি কয় আপোনাৰ ৱেব পৰ্টেল আছিলে সেই ৱেব পৰ্টেলটো কেনেকৈ বিক্ৰী কৰিবলৈ বাধ্য কৰিলে মোকতো টাইমেটৰ মালিকজনে চিধাকে কৈছে চাহ বাগানৰ মাটিত ৰিজৰ্ট বনাব পাৰে নেকি কেনেকৈ বনালে চাহ বাগানৰ মাটিত 10% নে 5% মাটি পাহৰি গ'লো এতিয়া মই 10 আছিলে নহয় 5% মাটিত ৰিজৰ্ট বনাব পাৰি বা টুৰিজিম ব্যৱহাৰ কৰিব পাৰি বা কমাৰ্চিয়েল ইউজ কৰিব পাৰি বুলি বিধানসভাত আইন পাছ কৰি লৈ মাটি কি হিচাপত প্ৰত্যেক দিনাই কেনেকৈ মাটি লৈ আছে তাৰ কাহিনী কম নেকি কি ক্ষমতা প্ৰয়োগ কৰি কোন পুলিচক লগাই কোন অফিচাৰক লগাই কাক বাধ্য কৰি কাক ব্লেকমেইল কৰি কেনেকৈ সম্পত্তি লৈ আছে এইবিলাক কি ক'ব লাগিব নেকি এইবিলাক শুনাব খোজা নাছিলোঁ মুখ্যমন্ত্ৰীৰ সংবাদ প্ৰতিষ্ঠানৰ সন্দৰ্ভত গৱেষণা কৰা আছে অখিল গগৈৰ ধনৰ উৎস কি সেইটো জানো কাহিনী মই নিউজ লাইভৰ ওপৰত ৰিচাৰ্চ কৰিছিলোঁ মোৰ লগত এতিয়াও ফাইল আছে আজিৰ দিনটোত মই আপোনালোকক জানি নিউজ লাইভৰ ধনৰ উৎস এটাকে দেখুৱাই দিওঁ এটাকে মই দেখুৱাই দিব পাৰোঁ মোৰ ওপৰত পুৰা ডকুমেণ্ট আছে আৰু মই এইটো ডকুমেণ্ট একদম সাধাৰণভাৱে বনোৱা নাছিলোঁ গুৱাহাটীৰ বহুত ডাঙৰ CAক লগাই RTI কৰি তথ্য উলিয়াই ৰিচাৰ্চ কৰি একেবাৰে মানে হিলাই দিব পৰাকৈ কৰা ডকুমেণ্ট আছে মোৰ লগত আৰু নিউজ লাইভটোতো কেনেকৈ বনাইছে মই আপোনালোকক কাহিনীবিলাক যদি লাগে ইমান ডাঙৰ ফাইল আছে মই কৈছোঁ নহয় আৰু সেইটো কোৰ্টত জিকিব পৰা ফাইল সৰু সুৰা ফাইল নহয় কেনেকৈ 2 নম্বৰী কোম্পানী বনাই তেওঁ কিনিছে সেইটো আৰু তাৰপিছত কেনেকৈ তেওঁ কেইজনমান বন্ধু ডাইৰেক্টৰ বনাই ল'লে ডাইৰেক্টৰ বনাই লৈ তেওঁলোকৰ যিটো টকা আছে তেওঁলোকৰ নামত লোন চোন ল'লে তেওঁলোকৰ ফাইল ব্যৱহাৰ কৰি তাৰপিছত গোটেইকেইজনকে তেওঁলোকক লাখ মাৰি খেদি নিউজ লাইভটো অকল পত্নীৰ নামত কৰি পেলালে বা পৰিয়ালৰ নামত কৰি পেলালে এইবিলাক বিভিন্ন ধৰণে মেনিপুলেট কৰি ক'ৰবাত এতিয়া ধৰক এতিয়া যে তেওঁ কৈ আছে যে নিউজ লাইভৰ পৰা এনেকুৱা লাভ হয় আৰে বাবা আমি নাজানো নেকি নিউজ লাইভটো কেনেকৈ বনাইছিলা তুমি আমি কি নাজানো নেকি
হা নিউজ লাইভৰ নিউজ ভান কি লাইভ ভানবিলাক ক'ৰ পৰা আহিছিল আমি নাজানো নেকি তেতিয়াও মই সেই গাড়ীৰ ডকুমেণ্ট উলিয়াই দিম নেকি 108 কি কয় আপোনাৰ নিউজ লাইভৰ যিবিলাক হেৰি ভানবিলাক আছিলে কি কয় আপোনাৰ DSLG ভানবিলাক আছিলে এইবিলাক ক'ৰ পৰা আহিছিলে মই এতিয়াও গাড়ী নম্বৰবিলাক উলিয়াই সেই সময়ত গোটেই RTI ডকুমেণ্ট মোৰ লগত আছে খুচৰিবলৈ গ'লে কিন্তু কাহিনী বহুত বেয়া লাগে কৈ যাম নিউজ লাইভ নিয়মীয়া বাৰ্তা ৰং চেনেল আইনা ইন্দ্ৰধনু ৰামধনু 12-18 টাইমেট এই প্ৰত্যেকটো প্ৰপাৰ্টিৰ যদি ধনৰ উৎস যদি আপোনালোকে বিচাৰিবলৈ যায় মোৰ বিশ্বাস যে প্ৰত্যেকটো ঠাইতে এটা হোৱাইট মানি দেখাইছে তেখেতে কৈ থকা হোৱাইট মানি এটা হোৱাইট মানি দেখাইছে মুখ্যমন্ত্ৰী কোনো দাতা কৰ্ণ নহয় অসমৰ চিফ মিনিষ্টাৰক জনাই দিছোঁ যে মোৰ কোনো কেলেংকাৰী নাই মই এনেকুৱা ধৰণৰ কোনো প্ৰপাৰ্টি কৰা নাই ক'ৰবাৰ পৰা কিবা এটা ডনেশ্যন পালে সেইটো অকল ৰাইজৰ নামতে খৰচ কৰোঁ 1 পইচা নিজৰ হাতত নাথাকে 1 পইচা আজিৰ দিনটোত আহি যাওক না পুলিচক পঠিয়াই দিয়ক আমাৰ ঘৰটো চেক কৰি লওক পইচা পাতি কিবা আছে যদি লৈ যাম কৈছে যে এতিয়া উইল আমি কেনেকৈ দেখুৱাম নেদেখা নহয় উইল বুলি কৈছে উইলটো নেদেখুৱা উইলটো এতিয়া নেদেখুৱা মুখেৰে এতিয়া কৈ থাকিবা প্ৰপাৰ্টিটো এতিয়া তোমালোকৰ নামতে হৈ থাকিব মৰিব সময়ত কোনে পালে আমি কেনেকৈ জানিম ভাই তাৰ মৰি যোৱাৰ পাছত ক'ব এইটো ধৰিটো লাভেই নাই মৰিলে মানুহটো মানে দাতা কৰ্ণৰ এটা ভূমিকা ল'ব খুজিছে এটা যে নাটক এটা ছদ্মবেশ এটা যে ধৰিছে মই দাতা কৰ্ণ এই দাতা কৰ্ণ নহয় চব চোৰৰ টকা এইবিলাক সব চুৰি কাৰ্যৰ টকা যিমান প্ৰপাৰ্টি আছে নহয় এই সমস্ত টকাৰ উৎস বিচাৰি গ'লে সব চুৰি কাৰ্য লুণ্ঠন কৰা টকা অসমৰ ৰাইজৰ পৰা 1 পইচাকে লুণ্ঠন কৰা পইচা আৰু তুমি তোমাৰ প্ৰপাৰ্টি ৰাজহুৱা নকৰিলে এদিন ৰাইজে তোমাৰ এই প্ৰপাৰ্টি চব কাঢ়ি ল'ব মুখ্যমন্ত্ৰী কিয় বেণ্ড পাৰ্টি অখিল গগৈৰ যুক্তি চাকচোন কাহিনীবিলাক কি অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটো ক'লে গৈছে অসমত এনেকুৱা ফটুৱা মুখ্যমন্ত্ৰী কেতিয়াবা জন্ম হৈছিলে নেকি বাৰু কওকচোন এনেকুৱা তৰল এনেকুৱা দুৰ্নীতিগ্ৰস্ত অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজন হয়নে নহয় আৰু তেওঁতো কৈছে কি এইটো কি মই বেণ্ড পাৰ্টি নেকি তুমিতো বেণ্ড পাৰ্টি হয়ে ভাই বেণ্ড পাৰ্টি নিজে হৈ লৈছে আমি কি কৰোঁ হা তুমি নিজৰ মুখখন চম্ভালিব নোৱাৰা চিফ মিনিষ্টাৰ হিচাপে কোনো গাম্ভীৰ্য নাই চিফ মিনিষ্টাৰ হিচাপে কোনো আপোনাৰ হেৰি নাই সন্মানজনক কথা ক'ব নাজানে চবতে ফটুৱামি চবতে তৰল কথা চবতে মানে উৰুলি পোঙা এই কটন কলেজত যেতিয়া পঢ়ি আছিলোঁ এই আমি কৰিডৰত কথা পতা এই যে কটন কলেজৰ হোষ্টেলৰ কৰিডৰত ৰাতি 12টা 1টা 2টা বজাত যিবিলাক কথা পাতোঁ ভালে বেয়া মাত মাতি যে আমি যিবিলাক কথা পাতোঁ এতিয়া অসমৰ চিফ মিনিষ্টাৰজনে এতিয়াও তেনেকুৱা কথাই কৈ থাকে ৰাজ্যত কোনো ফ্লাড জেহাদ নাই USTMৰ মেডিকেল কলেজখনক লৈহে CMৰ টেনশ্যন কেলে তাৰ কাষতে থকা DPSৰ মাটি নে অন্য ক'বা মাটিত কোনোবা এটা ইয়াৰে মেডিকেল মানে কোনোবা এখন হেৰিয়াৰ লগত নাৰ্ছিং হোম মানে এনেকুৱা ধৰণৰ কিবা এটা চেইন এটাৰ লগত তাতে মানে এওঁলোকেও তাৰমানে এখন মেডিকেল কলেজ বনাবৰ কাৰণে প্লেন কৰিছে এইটো মানে ফ্লাড আপোনাৰ জেহাদ নহয় এইটো বান জেহাদ নহয় এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী তাৰমানে তেওঁলোকৰ পৰিয়ালৰ যিটো কোম্পানী আৰু USTMৰ কোম্পানীৰ মাজত এইটো মেডিকেল কলেজক লৈ হোৱা সংঘাতৰ পৰিণতি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে বলিয়া কুকুৰ বুলি কোৱা কথাৰো প্ৰতিক্ৰিয়া অখিল গগৈৰ কুকুৰ বুলি কওঁতে মোৰ না হাঁহি উঠিছে মানুহ এটাই কৈছে ৰাহুল গান্ধী ঠিকেই গম পাইছিলে বোলে সেইকাৰণে বোলে কুকুৰৰ বিস্কুট তেতিয়া দি দিছিলে এনেকৈ কৈছে কোনোবা ৰাহুল গান্ধী বোলো এইটো বহুত দূৰদৰ্শী মানুহ দেই ৰাহুল গান্ধী অখিল গগৈক জোকাই নল'বলৈ মুখ্যমন্ত্ৰীক দিলে সকিয়নি মোৰ নামটো বাৰে বাৰে লৈ থাকিব নালাগে নহয় আৰু জানিবই লাগে বেলেগবিলাকৰ নাম লৈ থাকিলেও কোনো একো কৰিব নোৱাৰে মোৰ নাম যেতিয়া ল'ব নহয় মোৰ একো নাই হেৰুৱাবলৈ একো নাই এই পৃথিৱীত মই যিকোনো পৰ্যায়লৈ গুচি যাব পাৰোঁ কৰিবলৈ মোৰ একদম ইচ্ছা নাছিলে মই এতিয়াও কওঁ আৰু মোৰ নামটো লৈ থকাৰ কাৰণেহে কৰিছোঁ আৰু এনেকৈ যদি লৈ থাকে নহয় মই কি পৰ্যায়লৈকে লৈ যাব পাৰোঁ এইটো কিন্তু তেওঁ জানি থোৱা ভাল শিৱসাগৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ চাপৰ বাবেই কাম কৰিব পৰা নাই হেনো অখিল গগৈয়ে সমষ্টিত দিগদাৰ কৰি থাকে একো কাম আগবঢ়াবলৈ নিদিয়ে DCক মোৰ বিৰুদ্ধে ৰাখিছে SPক মোৰ বিৰুদ্ধে ৰাখিছে এটা কাম কৰিবলৈ নিদিয়ে কোনো কামতে একো কামেই কৰিবলৈ নিদিয়ে মুঠতে কিবা বুদ্ধি যুক্তি কৰিহে ডেভেলপমেণ্টৰ কামবিলাক নিছোঁ কামটো নিছোঁ কিন্তু চাব মই নোৱাৰোঁ কামটো ভাল নাইতো ভাল নাই নিধিৰাম চৰ্দাৰ কেনেকুৱাকৈ বাধ্য কৰি ৰাখিছে আমিহে জানো এনে কৈ থাকোঁ নেকি যে অসমত এজনী MLA এজনী মন্ত্ৰী এজনী মুখ্যমন্ত্ৰী SBS কোম্পানী প্ৰাইভেট লিমিটেড বুলি এনেকৈ কওঁ জানো গোটেই BJP দলটোৰ এটা কোম্পানী